এই ভাল লাগিলে বে আৰু এডোখৰ দিবি নি নাই না শেষ বুলি ক'লে জানো শেষ হয় হয়তো নহয় এই শেষ হোৱা পেকেটটো ক বাপেৰে মোবাইল দিওঁ মই এতিয়া তুই মোক সঁচাকৈ ভাল পোৱা নাই নাপাওঁ বুলি ক'লা নেকি কাণখন বেয়া নেকি নাই কোৱা শুনা নাই নেকি তই তোমাক মই বহুত ভাল পাওঁ তাইৰ প্ৰিয় ৰং নীলা আছিলে সেইকাৰণে মই আজি জাঙিয়ালৈকে নীলা পিন্ধি আহিছোঁ তই মতিয়াহে পিন্ধি আহিছিলি আজি তাইৰ প্ৰিয় ৰং বোলে নীলা ঐ ভাই ৰাস চাব যাবি নে কিনো যাম ৰাসত ৰাধাই নাই মোৰ কাষত যাম আমি ৰাসত নেলাগে আমাক ৰাধা কাষত তেনেহ'লে কি ক'বলৈ যাবিনো ৰাসত তাত যে পকৰি ঘুগুনি দোকানবোৰ দিয়ে সেইবোৰকে খাবলৈ যাম পইচা লৈ ল'বি পইচা নাই নহয় তই খোৱাবি হ'ব মই অকলে যাম कहते थे लोग तेरे बस की नहीं था मेरा दिल भी नादान था मानता सच पर कुछ नहीं ऐसा जो तू नहीं कर सकती अब कहता है आईना कहते हैं বেলেগৰ নিচিনাকৈ মোৰ ইমান উন্নতি হোৱা নাই মোৰ ফলোৱাৰ্ছো ইমান নাই আৰু লাইক চাইকো ইমান নাই ভিউছো ইমান নাহে আৰু আহিব নক'বা তোমালোকে যদি ফ'ল' আৰু লাইক চাইক নকৰা সেইকাৰণে ফ'ল' চল' কৰি দিবা তেতিয়া এই পিছৰ ৰিলডোখৰ বনিব পাৰিব অঁ ক বৰষা ৰাণীয়ে যিমানেই এক্টিং নকওক কেলে কিন্তু মোৰ একশ্যন নিচিনা কেতিয়াও কৰিব নোৱাৰে আৰু মোৰ জানি তোত কৈছা ঐ ভাই পানী খালে বোলে মানুহৰ চেহেৰা ভাল হয় ধনী মানুহৰ কথা নাজানো আমাৰ খালেচোন মুতিবহে লাগে অঁ এ ভাই গান এটা গাচোন কি গান এই যে কি ফুল ফুল হাতত ধৰিছে সেইটো গানটো মই গাবও জানো নাচিবও জানো চাবি নেকি মোক দেখাবা পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যাৱা ফুল বুলি হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো ফুল বুলি হাতত ধৰিলো আর ঘপকে প্রেম হো গায়া মে দিবানি বড়ি মস্তানি কিতাপখন আনি লওঁগে বহীখন আনি লওঁগে কলমডাল আনি লওঁগে মুতিব লাগিছে এই চাহ খাই লওঁগে হাগিব লাগিছে ভাত খাই লওঁগে আজি আকৌ শুব লৈছো কাইলৈ সোনকালে উঠি পঢ়িম বুলি खड़ा हूँ आज भी वहीं कि दिल फिर बेकर ইমান দেৰি ফোন কৰা নাছিলে যে তোমাৰ লগত 30 মিনিট কথা নাপাতিলে মোৰ আধা ঘণ্টা লাগে বৌৰ লগত কথা পাতি আছো যি কৈ থাক 2024টোতো এদাই হ'বলৈ হ'ল তোক কোনে কোনে কি দিলে মায়ে চাৰ্ট পেণ্ট এযোৰ দিলে পাপাই মোবাইল এটা দাদাই নাই एक्से बाहर ले पहले से है ज्यादा खुद से फिर ये किया वादा रुला दिया आपने एक आदमी में इतना टैलेंट कैसे होता এছ মই আজি পথাৰলৈ আহিছিলোঁ পথাৰলৈ আহি থাকোঁতে মই দিগন্ত লগ পালোঁ দিগন্ত দাই এতিয়া কিবা এটা কম বুলি কৈছে দিগন্ত দা এইটো দিগন্ত দা কিবা এটা কৈ দিয়ক দিগন্ত এই দিগন্ত এই ভাই তোৰ 2025ত কি কৰিম বুলি ভাবিছ এনেই 2025ত মই মেট্ৰিক দিম যদি ফেল কৰোঁ ঘৰৰ পৰা উলিয়াই দিম বুলি কৈছে কি কৰিম আৰু মই ওলাই যামগৈ নি ক'বালৈ অঁ মোকো এনেকৈ কৈছে ময়ো যাম লগতে যাম ওলাবি কোনফালে যাবি নে অৰুণাচল ফালে যাবি বিয়া বাৰু পতা নাই কিন্তু গাৰ্লফ্ৰেণ্ড এজনী আছে বাৰু ধুনীয়া নহ'লে কি বাপেৰে মইতো ক'বলৈ ভাল পাম আকৌ মই তোৰ এনেই ইয়াত আহি কেনেকুৱা লাগিছে বহুত নিচা লাগিছে মনটো ভাল লাগিছে দেই চিয়েছ এটা কৈ দিওঁ দিয়ক চিয়েছ পৰিয়ে থাকিলো যা নিচা অকণমান লাগিছে চাৰি এটা কম নেকি কচোন বাৰু বৰষুণৰ বতৰ ৱাও শুকান মটৰ লগত চানা লৈ খাবি কটৰ ৱাও কেনেকুৱা লাগিলে মনটো ভাল লাগিছে দেই ঠিক মাছত বগলী কণা
কথা কি বুজিলি বাৰু তই? প্ৰথম কথাটো হ'ল মই মাছ খাই বেয়া পাওঁ। দ্বিতীয় কথাটো হ'ল মই বগলী মাংস কেতিয়াও খাই নাপোৱা। সেইকাৰণে মোক সেইবোৰ কথা নুসুধিবি, মই নেজানো তাৰমানে দেই। गाली नहीं दे सकता। পিছে ভাত কিহেদি খালা? নৰ্মেল মানুহে হাতেৰে খায় বাৰু, গতিকে ময়ো হাতেৰেই খালো। নৰ্মেল মানুহবোৰ ডিঙিটো চেপিলেই মৰি থাকে। তুমি বা কেনেকুৱা মৰিবলৈ মন আছে তোমাৰ এতিয়া? এইটো যে ইয়াত এনেকে লগাই দিলে যে ঘূৰি যায় পাংখাখন। চাং ঘূৰাচোন। এইটো চা, দেখিলি? এইটো চা। এটা কথা সুধো, কোৱা। তুমি সদায় মোক থবলৈ আহা, য'তকি তোমাৰ ঘৰ ওলোটা পিনে। আজি 5টা বছৰে তুমি মোক থবলৈ আহি আছা, কিবা ক'বলৈ আছে যদি কোৱা। ক'বলৈ একো নাই, তুমি যে সদায় 50 টকা তেল ভৰাই দিয়া, সেইকাৰণে থ'বলৈ আহা। আজিতো দিয়া তেল নাই, নহ'লে ঠেলি ঠেলি যাব লাগিব গোটেই ঘৰলৈ, গালি দিব। বুজোৱা মানুহটো বহুত আছে, কিন্তু মোক বুজা মানুহজনীহে লাগে। এনেকুৱা ছোৱালী লাগে যদি ফ্লিপকাৰ্ট আৰু এমেজনত বিচাৰি ল'বি। যদি ছেকেণ্ড হেণ্ড বোৱাৰী লাগে তেনেহ'লে OLX-ত বিচাৰিবি। নহওঁ মই নহওঁ সেনেকুৱা হ'ব। এইবাৰ মেট্ৰিক দিম নহয়, একো পঢ়াও নাই, কি ক'ম বাৰু, মাথা চাথা বেয়া হৈ থাকিছে মোৰ। পৰীক্ষা দিবলৈ কি পঢ়িব লাগিছে নেকি? তই কি কৰিবি জাননে? তই ঘৰত পায়স দিবি, মন্দিৰ ফুৰিবি, নামঘৰত যাবি, যিমান ডাঙৰ ডাঙৰ মন্দিৰ আছে, নামঘৰ আছে, চবতে গৈ চাকি দিবিগৈ, মোক পাছ কৰাই দিয়ক, আমুক তামুক ধেৰ কবি ভগৱানৰ আগত। তাৰপিছত পায়স দিবি, সৰু ল'ৰা ছোৱালীক আনি কিবা কিবি খোৱাবি, সেনেকৈ কৰিবি, তোক ধুনীয়াকৈ পাছ কৰি যাবি। কাইলৈ তেনেহ'লে মন্দিৰৰ পৰা আহিমগৈ, ওলাবি। আৰু কাইলৈ পায়সো দিম, মাক কমগৈ, এতিয়া মই গাখীৰ চাখীৰ চব আনোগৈ, যাওঁ মই, থাক। পৰীক্ষা কেনেকুৱা হৈছে ঘৰত সুধিছে নাই মায়ে? অঁ সুধিছে। তই কি বুলি ক'লিনো? মই ক'লোঁ ছিংগুল শ্বীট অফ পেপাৰ কেনট ডিচাইড মাই লাইফ। তাৰপিছত তোক মায়ে কি বুলি ক'লেনো? মায়ে কৈছে পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনাখন বাপেৰে ডিচাইড কৰিব বুলি, ঘৰত থাকিব নাথাকো। মোৰ চিন্তাই হৈছে এতিয়া। ভাই তোৰ 2024 চনটো কেনেকৈ গ'ল বাৰু? 2024 চনটো চুইককৈ আহিলে পুইককৈ গুচি গ'ল। সঁচাকৈ দেই, কেনেকৈ আহিলে যে একদম বুজি নাপালোঁ, পককৈ আহিলে পককৈ গুচি গ'লগৈ। বহুদিনৰ পৰাই বুকুতে ৰলাহি চিঞৰি চিঞৰি কব খোজো। হ'ব ইমান চিঞৰ পাৰিলে অকণমান লাহে লাহে কওঁ। অঁ তেনেহ'লে হেপী নিউ ইয়েৰ চবকে কৈছোন দেই, হেপী নিউ ইয়েৰ।